Hey guys, welcome back to my YouTube channel. तो guys बहुत नंबर वीडियो दिबले उलाइसो guys तो guys माने আজি কি হল আমাৰ ঘৰত নৌ খাবাচ্ছে আৰু নৌ খাবাচ্ছে সো কি উলাব আৰু আমাৰ ঘৰত আজি অভিজিত দা আহিছে আৰু মানে কি উলাব চাওক আৰু বহুত দিন ভিডিও দিব পৰা নাই আৰু মোৰ মানে চেনেলটোত কিবা এটা হৈছিল ভিডিও আপলোড দিলো ভিডিও মানে নহয় তো হেতু কাৰণে মই আপলোড দিব পৰা নাছিলো guys তো হেতু কাৰণে আপলোড দিয়া নাছিলো আৰু এটা ভাবিছো আপলোড দি চাম ভিডিওটো আৰু ফাৰ্স্ট ব্লগ তো গাইস আপোনালোকে যিমান মৰম দিলে বাকিবোৰ ব্লগতো যদি হিমান মৰম দিলে হয় ন গাইস মই বনি গল হেতেন আজিলৈকে আৰু থ্যাংক ইউ মৰমবোৰ দিয়াৰ কাৰণে তো গাইস চাই থাকক আমাৰ ঘৰত কি ওলাইছে আৰু কি আজি হ'ব আমি কেনেকৈ খাম তাৰ পিছত কি আপোনালোকৰ লগতে মানে চাবহে পাব টেষ্ট কৰিবতো নাপায় নেক্সট টাইম যেতে আমাৰ ঘৰত আৰু নৌ খাবতে আপোনালোককো মাতিম লগত আহিব খাব তো গাইস চাই থাকক গাইস এটো মাংস কাটি দিলে অলৰেডি তাৰ পিছত হেপালে কেৰাহীত পুৰা বনি আছে আমাৰ জুইত বনে গাইস তো কেৰাহীত বনি আছে পুৰা আৰু এজনী আমাৰ খুৰী পুৰা বনি আছে তাৰপা এইটো কি খুৰী অমিতা আৰু আলু মানে গাইস মাংসটো চাগে টান চাগে পুৰা হেতু কাৰণে অমিতা মিক্স কৰিছে তো গাইস অভিজিত দায়া ভাত খাব লৈছে আৰু তাক মানে স্পেশালকে মাতিছো সো স্পেশালকে অকলে দিছো গাইস ইয়াত কি আছে মাংস আছে তাৰপা এইটো অমিতা আৰু দাইল তাৰপা এইটো ভাত জলকীয়া নেমু টেঙা বাকি অভিজিত দা খাই পিনি কবা আৰু কেনেকুৱা লাগে তো গাইস ফাইনালি মোক খাব দিলে এইটো ভাত মাংস তাৰপা টেঙা জলকীয়া তো মই ভাতটো খাই লওঁ গাইস আৰু বাকি কথা পিছত পাতি আছো তো গাইস আজি ভিডিওটো ইমানেই আৰু ভিডিও বনাবলৈ আৰু নেক্সট ভিডিও দি আছো গাইস তাৰপিছতে লগতে আজি ভিডিওটো কেনেকুৱা পালে জনাব ইমান খাস নহল যদিও বনালো আৰু তো বাই বাই গাইস আৰু যোনখিনিয়ে আগৰ পৰা আছে হেতি কমেন্ট কৰি জনাবা ভিডিওটো কেনেকা পালে আৰু নেক্সট ভিডিও লাগে নালাগে জনাবা আজিখিনি নতুনকে আহিছে হেকলে সাবস্ক্ৰাইবটো কৰি দিবা আৰু কমেন্টটো কৰি জনাবা কেনেকা পালা তাৰপা আমাৰ অভিদাৰ চেনেলটো সাবস্ক্ৰাইবাৰ বাঢ়িছে লগতে অভিদাৰ চেনেলটো যোনটা গ্ৰোথ হ'ব নহন্তু আৰু ধামাকা হ'ব গাইস তো তাৰ ভাগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু সবে মোৰ যিমানখিনি আছে মোৰে বেছি নাই তথাপি 200 সাবস্ক্ৰাইবাৰ যদি কৰি দিয়ে তেতিয়াহ'লে তাৰ বাঢ়িব অলপ তো গাইস ইমানে বাই বাই